মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে লৈ অহা বিষয়টো হ'ল চুটিগল্পৰ উপাদান। শেষৰ ভিডিঅ'টোত তোমালোকক চুটিগল্প কি, চুটিগল্পৰ সংজ্ঞা আৰু চুটিগল্পৰ বৈশিষ্ট্যসমূহৰ বিষয়ে কিছু কথা কৈছিলোঁ। চুটিগল্প এটি বুজিবলৈ হ'লে আৰু তোমালোকৰ ছাত্ৰ ছাত্ৰীসকলে চুটিগল্প এটি বিশ্লেষণ কৰিবলৈ হ'লে চুটিগল্পৰ উপাদানসমূহৰ বিষয়েও জানিব লাগিব। আৰু এইখিনি কথা 5 কোৰ্চৰ যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে আৰু আমাৰ গুৰু বিষয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে দুয়োখিনিয়েই জনা উচিত, কাৰণ আমাৰ যি MIL-ৰ পাঠ্যক্ৰম সেই পাঠ্যক্ৰমতো চুটিগল্প অন্তৰ্ভুক্ত আৰু গুৰু বিষয়ৰখিনিয়েতো নিশ্চয়কৈ জনাৰ প্ৰয়োজন। যেনেকৈ আমি এবিধ খাদ্য বা এবিধ চৰ্বত বনাওঁতে তাত বিভিন্ন ধৰণৰ উপাদান জড়িত হৈ থাকে আৰু সকলো উপাদান মিলিহে এবিধ খাদ্য বা আন এটি তেনেধৰণৰ বস্তুৰ সৃষ্টি হয়, তেনেকৈ চুটিগল্প সৃষ্টি হ'বলৈকো বিভিন্ন ধৰণৰ উপাদানৰ প্ৰয়োজনীয়তা থাকে। সেই উপাদানসমূহৰ অবিহনে চুটিগল্প এটি সৃষ্টি হ'ব নোৱাৰে। এতিয়া চুটিগল্পৰ উপাদান বুলি কওঁতে আমি প্লট, কাহিনী, চৰিত্ৰ, পৰিৱেশ সৃষ্টি, সংলাপ, গল্পকাৰৰ জীৱন দৰ্শন আদিৰ কথা ক'ব লাগিব। এইবিলাকৰ উপৰিও বিষয়বস্তু, প্ৰতীক, ৰূপক, ষ্টাইল আৰু তাৰ অন্তৰ্নিহিত সুৰ আদিৰ কথাও আলোচনা কৰিব লাগিব। কিন্তু আমি চুটিগল্পৰ মূল যিবোৰ উপাদান সেই উপাদানসমূহৰ বিষয়েহে আচলতে আলোচনা কৰিবলৈ ওলাইছোঁ। অৰ্থাৎ যিকেইটা উপাদান নহ'লেই চুটিগল্প এটা কোনোপধ্যেই সৃষ্টি হ'ব নোৱাৰে, তেনেধৰণৰ উপাদান কেইটাৰ কথাহে আমি নিৰ্দিষ্টকৈ ক'বলৈ ওলাইছোঁ। প্ৰথমতে প্লটৰ কথা কওঁ। প্লট বুলি ক'লে কি বস্তু এইটো কথা জানিবলৈ কিছু কষ্ট হয়। প্ৰথমতে আমি জানিব লাগিব প্লট মানে কি। সাহিত্যৰ ক্ষেত্ৰত প্লটে কি অৰ্থ বুজায়। এটি চুটিগল্পৰ ক্ষেত্ৰত প্লটৰ অৰ্থ এনেধৰণৰ, অৰ্থাৎ সেই প্লটটো হৈছে ঘটনাৰ বিন্যাস, অৰ্থাৎ যিবোৰ ঘটনাক লৈ আমি গল্প এটা ৰচনা কৰিম সেই ঘটনাবিলাক যদি আমি অৰ্থপূৰ্ণভাৱে ছিষ্টেমেটিকেলি, অৰ্থাৎ আমি যদি নিৰ্দিষ্ট অৰ্থ প্ৰকাশ পোৱাকৈ তাক এটাৰ পিছত এটাকৈ সজাব পাৰোঁ, তেনেহ'লে তাত প্লটৰ সৃষ্টি হয়। অৰ্থাৎ সেই ঘটনাবিলাকক লৈ, যিবোৰ ঘটনাক লৈ গল্প এটি ৰচিত হয় সেই ঘটনাবিলাকক অৰ্থপূৰ্ণভাৱে সজালে প্লটৰ সৃষ্টি হয়। চুটিগল্প এটাৰ নিৰ্দিষ্ট এটা থিম থাকে, অৰ্থাৎ চুটিগল্পটোৰ জৰিয়তে কোনো এটা কথা, কোনো এটা বক্তব্য বিষয়ক প্ৰকাশ কৰিবলৈ যত্ন কৰা হয়। চুটিগল্পৰ কাহিনী বা চৰিত্ৰৰ কাৰ্যকলাপবোৰ এনেভাৱে সজাব লাগে যে তাৰ মাজেৰে যাতে গল্পৰ তত্ত্বটো প্ৰকাশ পায়। সেইফালৰ পৰা চাবলৈ গ'লে আমি ক'ব পাৰোঁ প্লট হৈছে গল্পৰ তত্ত্ব প্ৰকাশৰ শিল্পগত গুণাগুণ। যিসকল পাঠকে কাহিনীৰ বাবে মাথোন গল্প পঢ়ে, তাৰ ভিতৰত সম্ভাৱ্য অৰ্থ লৈ মূৰ ঘমাই নাথাকে, তেওঁলোকৰ বাবে প্লট গোটেই গল্পটোৰে সমৰ্থন যেন লাগিব পাৰে, কিয়নো তেওঁলোকে মাত্ৰ গল্পটো অনুকৰণ কৰে আৰু গল্পটোত সংঘটিত হোৱা ঘটনাসমূহত তেওঁলোকৰ মনোযোগবোৰ সীমিত থাকে আৰু এই ঘটনাসমূহৰ অগ্ৰগতিত সীমিত থাকে। আচলতে সেই চুটিগল্পটো আৰু প্লটটো কিন্তু একে নহয়। মানুহ এজনক যদি আমি গল্প বুলি কওঁ, তেনেহ'লে প্লটটো হ'ব তেওঁৰ জঁকাটো। এতিয়া এই ক্ষেত্ৰত আমি এজন বিশেষ ব্যক্তিৰ এটি কথা আমি ক'ব পাৰোঁ, তেওঁৰ মতামত এটি ক'ব পাৰোঁ। লৰেন্স পেৰিনে তেওঁৰ ষ্টৰী এণ্ড ষ্ট্ৰাকচাৰ বোলা কিতাপখনত চুটিগল্পৰ লগত প্লটৰ সম্বন্ধ দেখুৱাবলৈ এটা উদাহৰণ দিছে। এখন মেপৰ লগত এটা ভ্ৰমণৰ যি সম্বন্ধ, প্লটৰ লগতো চুটিগল্পৰ প্ৰায় একেই সম্বন্ধ। মেপখনেই যেনেকৈ ভ্ৰমণ নহয়, প্লটটোৱে তেনেকৈ গল্প নহয়। মেপৰ সহায়ত ভ্ৰমণ কৰাৰ নিচিনাকৈ প্লটৰ সহায়ত গল্পটো কোৱা হয় মাথোন। অৰ্থাৎ যেনেকৈ মানুহৰ জঁকা এটা থাকে আৰু এই জঁকাটোত মঙহ আদি লাগি পৰিধান কৰা পোছাক আদিৰ জৰিয়তে এজন সম্পূৰ্ণ মানুহৰ সৃষ্টি হয় তেওঁৰ অংগ পতংগৰ সৈতে, তেনেকৈ প্লটত বিভিন্ন ধৰণৰ কথা যোগ হৈ এটি গল্পৰ সৃষ্টি হয়, কাহিনীটোৰ সৃষ্টি হয়। এনেকৈ আমি আন এটি উদাহৰণ দিব পাৰোঁ, যেনেকৈ প্লট আৰু কাহিনীও কিন্তু একে নহয়, কিছু পাৰ্থক্য আছে। আমি এনেধৰণৰ উদাহৰণ দি ক'ব পাৰোঁ যে এখন দেশত এজন ৰজা আছিল, ৰজা মৰিল আৰু ৰাণীও মৰিল। এইটো হ'ল প্লট, অৰ্থাৎ ৰজা এজন আছিল, ৰজাজন মৰিল আৰু ৰাণী মৰিল, এই তিনিটা ঘটনা, এইটো হ'ল প্লট। আনহাতে এখন দেশত এজন ৰজা আছিল, ৰজা মৰিল আৰু ৰজা মৰাৰ দুখতহে ৰাণী মৰিল, অৰ্থাৎ ৰজা মৰাৰ দুখতে ৰাণীও মৰিল, এইটো হ'ল কাহিনী। গতিকে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বুজি পাইছা প্লট কি, চুটিগল্পৰ প্লট
সুসংবদ্ধ হোৱা দৰকাৰ। গল্পৰ বিভিন্ন অংশ যেনে আৰম্ভণি, মাজভাগ আৰু পৰিণতিৰ মাজত সুসমন্বয় আৰু সমতা ৰক্ষা কৰিব পাৰিব লাগিব। চুটিগল্পৰ আন এটি উপাদান হ'ল কাহিনী। নাটক বা উপন্যাসৰ দৰে চুটিগল্পৰ কাহিনী বিচিত্ৰধৰ্মী হ'ব নোৱাৰে। চুটিগল্প যদিও কাহিনী সাহিত্যৰ অন্তৰ্গত, তথাপি ইয়াত উপন্যাসৰ দৰে এটা পৰিপূৰ্ণ কাহিনী আমি নাপাওঁ। বহু লোকে চুটিগল্পত কাহিনীৰ প্ৰয়োজন নাই বুলিও কয়, কিন্তু আমি কাহিনীক একেবাৰে ওলাই কৰিবও নোৱাৰোঁ। অৱশ্যে ইয়াৰ কাহিনীৰ উপন্যাস বা নাটকৰ কাহিনীতকৈ কিছু দুৰ্বল বুলি আমি ক'ব পাৰোঁ। এই কাহিনী বৃত্তান্তধৰ্মী হ'ব নালাগে, অৰ্থাৎ পৰিসৰ কম হ'ব লাগে। এটা কাহিনী পৰাপক্ষত এটা কাহিনী থাকিব লাগে। ঘটনা পৰিহাৰ কৰিও এটা বিশেষ ভাৱৰ মাজত এটা মুহূৰ্ত উজ্জ্বল কৰি তুলি তাৰ যোগেদি মানৱৰ চৰিত্ৰ বা জীৱনৰ ৰহস্য সন্ধান কৰিব পাৰিলেও তাৰ মাজত সাৰ্থক গল্পৰ পৰিচয় প্ৰকাশি উঠে। চুটিগল্পৰ কাহিনীও প্ৰতিটিজাত। এই প্ৰতিটোৱে হ'ল স্থান, কাল, পৰিৱেশৰ সীমা পাৰ হৈ লেখকৰ জীৱনৰ দৰ্শন অনুযায়ী বৃহত্তৰ সাৰ্থকতাৰ মাজেৰে প্ৰকাশিত হয়। ইয়াৰ কাহিনীৰ এটা চৰ্ত থাকে, অৰ্থাৎ চুটিগল্পৰ কাহিনীৰ এটা চৰ্ত থাকে। সেই বিশেষ চৰ্তটো হ'ল বিশ্বাসযোগ্যতা। যি চুটিগল্পই জীৱন চিত্ৰ যিমান প্ৰতিফলিত কৰি দেখুৱাব পাৰে, তেওঁৰ গল্প সিমানেই বিশ্বাসযোগ্য হয়। বিভিন্ন বিষয়বস্তুৰে গল্পকাৰে গল্পৰ কাহিনী সজাই তোলে যদিও তেওঁৰ সদায় সাৰ্বজনীন আবেদনপূৰ্ণ বিষয়ৰ প্ৰতি চকু ৰাখিব লাগে। অৰ্থাৎ তেনেধৰণৰ বিষয়ক লৈ কাহিনীটো গঢ় ল'ব লাগে যিটো কাহিনীৰ আবেদন সাৰ্বজনীন, যেনেকৈ মাতৃৰ পুত্ৰৰ প্ৰতি থকা প্ৰেম নাইবা মানৱৰ দেশ প্ৰেম আদি সাৰ্বজনীন বিষয়। সেই বিষয়বিলাকক লৈ যদি এটা কাহিনী সৃষ্টি কৰা যায়, তেনেহ'লে তাৰ আবেদনটো সাৰ্বজনীন আবেদন হৈ থাকে, কেৱল স্থানীয় আবেদন হৈ নাথাকে। চুটিগল্পৰ আন এটি উপাদান হৈছে চৰিত্ৰ। চৰিত্ৰৰ কাৰ্যকলাপ লৈ প্লটটো সংগঠিত হয়। চৰিত্ৰ নোহোৱাকৈ প্লট ৰচিত হ'ব নোৱাৰে। প্লট বা চৰিত্ৰৰ ওপৰত লেখকে দিয়া গুৰুত্ব অনুসৰি আমি সেই গল্পবিলাকক কাহিনী প্ৰধান বা চৰিত্ৰ প্ৰধান বুলি ভাগ কৰিব পাৰোঁ। সাধাৰণতে চৰিত্ৰ নোহোৱাকৈ গল্পৰ কল্পনা কৰা অসম্ভৱ। চুটিগল্পত কিন্তু চৰিত্ৰৰ প্ৰকাশহে হয়, ইয়াত পূৰ্ণ বিকাশ হ'ব নোৱাৰে। যিহেতু চুটিগল্পত জীৱনৰ খণ্ডাংশৰ ছবিহে অংকন কৰা হয়, গতিকে চৰিত্ৰটোৰ ক্ষেত্ৰতো কি হয় যে আমি সম্পূৰ্ণ চৰিত্ৰটো বিকশিত কৰিব নোৱাৰোঁ। চৰিত্ৰটোৰ নিৰ্দিষ্ট এটা দিশৰ ক্ষেত্ৰতহে গুৰুত্ব আৰোপ কৰা যায়। উদাহৰণস্বৰূপে আমি লক্ষ্মীনাথ বেজবৰুৱাৰ ভদৰী গল্পটোৰ কথা ক'ব পাৰোঁ। সেই গল্পটোত পত্নী ভদৰী আৰু স্বামীৰ মাজত যি কাজিয়া বা দ্বন্দ্ব দেখিবলৈ পোৱা গৈছে, তাৰ জৰিয়তে চৰিত্ৰ দুটাৰ নিৰ্দিষ্ট এটা দিশ কিন্তু খুব কম সময়ৰ ভিতৰতে তেওঁ প্ৰতিফলিত কৰি তুলিব পাৰিছে। চুটিগল্পত থকা চৰিত্ৰটোৰ নিৰ্দিষ্ট দিশটো প্ৰকাশ কৰিবলৈ যিখিনি নিৰ্দিষ্ট কাৰ্য বা সংলাপৰ প্ৰয়োজন, কেৱল তাকেহে সন্নিৱিষ্ট কৰিব লাগে। চুটিগল্পৰ চৰিত্ৰবোৰে গল্পত অৰ্জন কৰিবলগীয়া বিশেষ যোগ্যতাটো হ'ল সেইবোৰৰ বিশ্বাসযোগ্যতা। সম্ভৱপৰ কাৰ্য, ভাৱ, বক্তব্য আদিৰ দ্বাৰা চৰিত্ৰই এই বিশ্বাসযোগ্যতা অৰ্জন কৰে। চৰিত্ৰবোৰে তাৰ কাৰ্যৰ সংগতিও ৰক্ষা কৰিব লাগে। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ, স্বাৰ্থপৰ চৰিত্ৰ এটি শেষলৈকে স্বাৰ্থপৰ হৈ থাকিব পাৰিলে ভাল, আৰু দানী চৰিত্ৰ এটিয়ে তেনেকৈ তেওঁৰ দানী হিচাপে অক্ষুণ্ণ ৰূপত থাকিব পাৰিলে ভাল। চৰিত্ৰবোৰ নিষ্প্ৰাণ, কৃত্ৰিম বা অস্বাভাৱিক নহয়, স্পষ্ট ৰূপত অংকিত হ'ব লাগে। বাস্তৱ জীৱনৰ ভাল বেয়াৰ সমষ্টিৰে আচলতে চৰিত্ৰবোৰ গঠিত হ'ব লাগে, কাৰণ আমি বাস্তৱ জীৱনত কোনো মানুহেই সম্পূৰ্ণ ভাল আৰু সম্পূৰ্ণ বেয়া নহওঁ, দুয়োটা গুণৰে আমি আচলতে সমষ্টি। আৰু চৰিত্ৰবিলাকক আধুনিক গল্পকাৰে কেনেদৰে ফুটাই তোলে, সেই ক্ষেত্ৰত ৰিচাৰ্ড চামাৰ্ছে কেইটামান কথা কৈছে। সেইকেইটা হ'ল, চৰিত্ৰৰ দৈহিক বৰ্ণনাৰে চৰিত্ৰৰ চিন্তাস্ৰোত বা সজ্ঞান চিন্তাৰ আভাস দি, ঘটনাৰ প্ৰতি চৰিত্ৰৰ প্ৰতিক্ৰিয়াৰ যোগেদি, পৰিৱেশৰ মাজত চৰিত্ৰক উপস্থাপন কৰি, গল্পকাৰে প্ৰত্যক্ষ বিশ্লেষণৰ যোগেদি, চৰিত্ৰবোৰে কথা কোৱাৰ ভংগীৰে, চৰিত্ৰৰ প্ৰতি আন প্ৰতিক্ৰিয়াৰ যোগেদি, চৰিত্ৰৰ বিষয়ে অন্যই কৰা মন্তব্যৰ যোগেদি গল্পকাৰে চৰিত্ৰবোৰক জীৱন্ত কৰি তুলি গল্পবোৰক আবেদনপূৰ্ণ কৰি তুলিব পাৰে। চুটিগল্পৰ আন এটি উপাদান হ'ল সংলাপ। সংলাপ চুটিগল্পৰ এক গুৰুত্বপূৰ্ণ উপাদান। সংলাপৰ উপযুক্ত ব্যৱহাৰে উপন্যাস, নাটক নাইবা চুটিগল্প সকলোৰে বক্তব্য বিষয়টোক অধিক স্পষ্ট কৰিব পাৰে। উপন্যাস বা চুটিগল্প এটা কেৱল বৰ্ণনা আৰু সংলাপ দুয়োটাৰে সংমিশ্ৰণত গঢ় লৈ উঠে। সংলাপ চুটিগল্পৰ বাবে অপৰিহাৰ্য নহয়, তথাপি সংলাপ অবিহনে এটি চুটিগল্প ৰসোত্তীৰ্ণও নহয়। সেয়েহে হয়তো অধিক সংখ্যক গল্পকাৰে পৰিস্থিতি নাইবা চৰিত্ৰ এটিৰ মনৰ অন্তৰ্জগতৰ ভাৱ প্ৰকাশ কৰিবলৈ সংলাপৰ প্ৰয়োগ কৰে।
অৰ্থাৎ আমি যেতিয়া গল্পটি পঢ়ি থাকোঁ তেতিয়া আমি গল্পটোত দেখোঁ গল্পকাৰে বৰ্ণনা কৰাৰ লগতে গল্পত থকা দুটি চৰিত্ৰই কিন্তু ইজনে সিজনৰ লগত কথা বাৰ্তাও পাতে। অৰ্থাৎ তেওঁলোকৰ মুখত চৰিত্ৰকেইটিৰ মুখত সংলাপৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায়। অৰ্থাৎ সংলাপ চুটিগল্পৰ গল্পকাৰজনে তাত প্ৰদান কৰে। এই সংলাপবোৰ পৰাপক্ষত চুটি হ'ব লাগে, ব্যঞ্জনাময়ী হ'ব লাগে, ভাষা ঘৰুৱা হ'ব লাগে, মানুহৰ মনৰ গোপন প্ৰদেশৰ প্ৰতিটো বুট বুট কণিকা যেন পৃথিৱীৰ পোহৰলৈ ওলাই আহে সংক্ষিপ্ত সংলাপৰ সৰু সৰু উৰ্মিৰ ৰূপত। এই ক্ষেত্ৰত মহেন্দ্ৰ বৰুৱাৰ সাহিত্য উপক্ৰমণিকা নামৰ গ্ৰন্থত এনেদৰে কোৱা হৈছে, ভাল চুটিগল্পৰ শ্ৰেষ্ঠত্ব নিৰ্ভৰ কৰে ৰূপবস্তুৰ আধাৰতকৈও সংলাপ ৰচনাৰ দক্ষতাৰ ওপৰতহে বেছিকৈ। চুটিগল্পৰ অন্য এটি উপাদান হৈছে পৰিৱেশ। চুটিগল্পৰ পৰিৱেশ বুলি ক'লে আমি গল্পৰ স্থান আৰু কাল বুলি যি আমি জানো তাকে বুজোঁ। গল্পত বৰ্ণিত কাহিনী বা চৰিত্ৰৰ কাৰ্যকলাপ ক'ত আৰু কেতিয়া সংঘটিত হৈছে সেই কথা পাঠকে জনা দৰকাৰ। কিন্তু সকলো গল্পতে অৱশ্যে ইয়াৰ সমানে প্ৰয়োজন নাথাকে। বহুত উৎকৃষ্ট গল্পত পৰিৱেশৰ ওপৰত গুৰুত্ব দিয়া দেখা নাযায়, কিন্তু এইবোৰ কিছু ব্যতিক্ৰম কথা আহে। আচলতে গল্পকাৰে পৰাপক্ষত চিনাকি পৰিৱেশত গল্প উপস্থাপন কৰিব লাগে। চুটিগল্পত যিমান কম পৰিসৰত গল্পটোৰ বাবে নিতান্ত প্ৰয়োজনীয় পৰিৱেশ ফুটাই তুলিব পৰা যায় সিমানে ভাল। অতিৰঞ্জনৰ স্থান আচলতে ইয়াত নাই। চুটিগল্পত আচলতে কোনো দিশতেই অতিৰঞ্জনৰ স্থান নাই। গল্পৰ স্থান কালৰ আভাস দিয়াৰ উপৰি পৰিৱেশে যেতিয়া ইংগিতধৰ্মী বা প্ৰতীকী অৰ্থৰে গল্পৰ চৰিত্ৰ বা কথাবস্তুক অধিক স্পষ্ট বা তাৎপৰ্যপূৰ্ণ কৰি তুলিব পাৰে তেতিয়া পৰিৱেশৰ গুৰুত্বটো দুগুণে বৃদ্ধি পায়। মহিম বৰাৰ কাঠনিবাৰীৰ ঘাট এনে এটা গল্প য'ত পৰিৱেশৰ অৰ্থ স্থান কালৰ বিৱৰণ মাথোন নহয়। কিন্তু ঠিক তেনেকৈ পাশ্চাত্যৰ বিখ্যাত গল্পকাৰ চেখভৰ গল্পত ঘটনাৰ চমৎকাৰিত্ব নাথাকে, কিন্তু তেওঁ এনে এক পৰিমণ্ডলৰ সৃষ্টি কৰে যে তাৰ মাজত সোমাই পৰি আমি অভিভূত হৈ পৰোঁ। এই ক্ষেত্ৰতো ৰিচাৰ্ড চামাৰ্ছে এই দিশটোৰ ওপৰত গুৰুত্ব দি কৈছে, এখন পৰিচিত ঠাই, নগৰ বা গাঁও বা ঘৰ, তাৰ প্ৰতিটো কোঠাৰ সৈতে পৰিচিত হোৱা নগৰৰ ৰাস্তাবোৰৰ সৈতে তেওঁৰ পৰিচয় থকা দৰকাৰ। অৰ্থাৎ গল্পকাৰৰ এই সকলোতে পৰিচয় থকা দৰকাৰ। চুটিগল্পৰ আন এটি উপাদান গল্পকাৰৰ জীৱন দৰ্শন। চুটিগল্প হওক বা সাহিত্যৰ অন্য বিভাগ সকলোতে ৰচনা কৰা ৰচকজনৰ বা লিখকজনৰ নিজস্ব দৃষ্টিভংগী প্ৰকাশ পায়। লেখক বা ৰচকৰ ব্যক্তিত্বৰ প্ৰকাশ ঘটে তেওঁলোকৰ ৰচনাত। এটি চুটিগল্পতো গল্পকাৰৰ জীৱন দৰ্শন একেদৰেই প্ৰকাশ পায়। গল্পত অংকন কৰা চৰিত্ৰসমূহ গল্পকাৰৰ অৰ্থাৎ লিখকৰ ব্যক্তিত্বৰ অনন্য অভিব্যক্তি। এজন মানুহৰ মাজত কেৱল এটা ব্যক্তিত্ব সোমাই নাথাকে, তেওঁৰ ভিন্ন ব্যক্তিত্বৰ বাবে তেওঁ ভিন্ন ভিন্ন গল্প ৰচনাও কৰিব পাৰে। চৰিত্ৰৰ যোগেদিহে গল্পকাৰে নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰে তেনেও নহয়, কেতিয়াবা গল্পকাৰে বৰ্ণনাৰ সহায়ো লয়। চৰিত্ৰৰ জৰিয়তেও প্ৰকাশ পায়, চৰিত্ৰই কোৱা কথা, চৰিত্ৰৰ জৰিয়তে প্ৰকাশ পোৱা সংলাপ, তেওঁৰ কাৰ্য আদিৰ জৰিয়তেও গল্পকাৰৰ নিজৰ দৃষ্টিভংগী প্ৰকাশ পায়। কিন্তু কেতিয়াবা গল্পকাৰে বৰ্ণনাৰ জৰিয়তেও নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰে। এনে কৰোঁতে প্ৰতিভাশালী গল্পকাৰে নিজৰ দক্ষতাৰ বলেৰে সুন্দৰভাৱে তেওঁৰ জীৱন সম্পৰ্কে দৃষ্টিটো ব্যাখ্যা কৰিব পাৰে। প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োটা প্ৰকাৰে তেওঁ নিজৰ জীৱন সম্পৰ্কীয় যি দৃষ্টিভংগী সেয়া প্ৰকাশ কৰে। গল্পকাৰে নিজৰ জীৱনত লাভ কৰা অভিজ্ঞতা, সমাজৰ কোনো ক্ষেত্ৰত নিজৰ মতামত আদি প্ৰকাশ কৰিবলৈ গল্পক মাধ্যম হিচাপে ব্যৱহাৰ কৰে। আচলতে ধৰি লওক এতিয়া লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পত যদি আমি সমাজ সংস্কাৰ ধৰ্মী মনোভাৱ দেখিবলৈ পাওঁ, তেনেহ'লে সেই গল্পটোৰ চৰিত্ৰটোৰ সেই মনোভাৱ আচলতে নহয়, আচল মনোভাৱটো লক্ষ্মীনাথ বেজবৰুৱাৰ নিজৰ। অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাই নিজৰ সেই মনোভাৱটো গল্পৰ জৰিয়তে প্ৰকাশ কৰিছে। এনেকৈ আচলতে এজন গল্পকাৰৰ জীৱন সম্পৰ্কে, সমাজ সম্পৰ্কে, প্ৰেম সম্পৰ্কে যি দৃষ্টিভংগী থাকে সেই দৃষ্টিভংগীবোৰ গল্পত প্ৰকাশ পায়। কেৱল গল্প বুলি নহয়, উপন্যাস এখনতো ঔপন্যাসিকৰ তেনেকৈ আচলতে দৃষ্টিভংগীবোৰ প্ৰকাশ পায়। এজন অভিনেতাই বিভিন্ন ব্যক্তিৰ অভিনয় কৰিব পাৰে, কিন্তু তেওঁৰ মূল ব্যক্তিত্বটো একে ৰূপত থাকি যায়, অব্যাহত হৈ থাকি যায়। কিন্তু সেয়া ধৰা পৰে তেওঁৰ চৰিত্ৰৰ অৰ্থ নিৰূপণত ধৰা পৰে, বচনভংগী, তেওঁৰ শিল্প কৌশলত ধৰা পৰে। শিল্পী সাহিত্যিকৰ ক্ষেত্ৰতো একে কথাই খাটে। লেখকৰ ভিন্নমুখী চৰিত্ৰৰ চিত্ৰণৰ মাজত বস্তু নিৰ্বাচন, পৰিৱেশ নিৰ্মাণ আৰু ৰচনাশৈলীত মূল ব্যক্তিত্বই নিয়ন্তা শক্তিৰূপে কাম কৰে। তেওঁৰ দৃষ্টিভংগীয়ে কাহিনী, চৰিত্ৰৰ পৰিক্ৰমাৰ ক্ষেত্ৰ আদি সকলোকে নিয়ন্ত্ৰণ কৰি অৱশেষত সেই নিৰূপিত সত্যটোক প্ৰতিভাত কৰি তোলে। অৰ্থাৎ তেওঁ যি কথা ক'বলৈ বিচাৰিছে সেই কথাটো ক'বৰ কাৰণে যি ধৰণৰ পৰিৱেশ, যি ধৰণৰ চৰিত্ৰ আৰু যি ধৰণৰ বৰ্ণনাৰ প্ৰয়োজন সেই বৰ্ণনাই গল্পকাৰে গল্পটোত আচলতে কৰে।
গল্পকাৰে তেনেধৰণৰেই চৰিত্ৰ নিৰ্মাণ কৰে আৰু চৰিত্ৰৰ মুখত তেনেধৰণৰেই সংলাপৰ প্ৰদান কৰে। অৰ্থাৎ সমগ্ৰ গল্পটোৰ জৰিয়তে গল্পকাৰে যি বক্তব্য বিষয়ক আচলতে ক'বলৈ বিচাৰিছে নিজৰ অভিজ্ঞতা নিজৰ দৃষ্টিভংগীৰ জৰিয়তে সেই কথা তাত পোনপটীয়াকৈ নাইবা আওপকীয়াকৈ কিন্তু উপস্থাপন কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চুটিগল্পৰ উপাদান বুলিলে মূলতঃ এইখিনি কথাকে বুজোঁ। ইয়াৰ বাদেও আমি প্ৰতীক, ৰূপক, বিষয়বস্তু, ষ্টাইল আদিকো আচলতে ইয়াত অন্তৰ্ভুক্ত কৰিব পাৰোঁ। সকলোৰে সুসমন্বয়তহে আচলতে এটি সাৰ্থক চুটিগল্পৰ সৃষ্টি হয়। যেনেকৈ আমি চুটিগল্পত কিছুমান এনেধৰণৰ শব্দৰ ব্যৱহাৰ দেখিবলৈ পাওঁ যিবিলাকে প্ৰতীকী অৰ্থ বহন কৰে। যেনেকৈ ভৱেন্দ্ৰনাথ শইকীয়াৰ এন্দুৰ গল্পটোত এন্দুৰ শব্দটোৱে অৰ্থাৎ তাত যি এন্দুৰ বুলি কোৱা হৈছে ই এক প্ৰতীকী অৰ্থ বহন কৰিছে। তেনেকৈ সকলোবোৰৰ সমন্বয়ত যি গল্পটি সৃষ্টি হয় সেই গল্পটোত এটি নিৰ্দিষ্ট ষ্টাইলো ধৰা পৰে, লেখকৰ নিজৰ এটা ষ্টাইল ধৰা পৰে। সেই ষ্টাইলো আচলতে চুটিগল্পৰ এক উপাদান বুলি আমি ক'ব পাৰোঁ। তেনেকৈ যি বিষয়বস্তুক লৈ গল্পটি ৰচিত হয় সেই বিষয়বস্তুকো আমি গল্পৰ উপাদান বুলি ক'ব পাৰোঁ। কিন্তু এই সকলোবোৰ উপাদানৰ বাহিৰেও মূলতঃ যিখিনি উপাদান তোমালোকে বহলকৈ আলোচনা কৰিলে তোমালোকৰ নিজৰ এটা প্ৰশ্নৰ উত্তৰ আদি লিখিবলৈ সুবিধা হয়, সেইখিনিকে তোমালোকক আজি বহলাই আলোচনা কৰি দিয়া হৈছে। তোমালোকৰ কিছু উপকাৰ হৈছে বুলি মই ভাবোঁ আৰু সম্পূৰ্ণ কথা আলোচনা কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। হয়তো সেই সকলোখিনি কৰিবলৈ মই অপাৰগ হৈছোঁ। যিখিনি তোমালোকৰ বাবে নিতান্তই প্ৰয়োজনীয় সেইখিনি তোমালোকক ক'বলৈ চেষ্টা কৰা হৈছে। আশা কৰোঁ তোমালোকৰ কিছু পৰিমাণে হ'লেও কামত আহিব। ধন্যবাদ।